চিনেমা একদম মানে আচ্ছা চিনেমা যদি আহিলে বলক ডক্টৰ বলক কলকাতাত গান লিখিব মই গান কৰিম সুৰ কৰিম গানে এই আকাশ বৰ বিশাল হেমন্ত দত্তই লিখা দেই তাৰপিছত তোমাৰ আছিলে এই যে হেমন্ত দত্তৰ মই এইবিলাক চব নতুন আকাৰ গান হেমন্ত দত্ত পিছলৈকে আহি কেইবাটাও ভাল গান লিখিলে মৰি নাও মাথো বাই যাওঁ হেমন্ত দত্ত দেই আৰু এই যে সুৰ বাহিনী কৰিছিলে সেই শব্দটো কিন্তু তেখেতৰ হেমন্ত দত্তৰ শব্দ সেইটো সময় গতিশীল গানটো সাজিম মই এই কি আছিল শব্দটো কোৱাচোন নতুন সুৰ বাহিনী মানে এতিয়া সেই সুৰ বাহিনী শব্দটো খুব মানে যন্ত্ৰজিকাত খুব এট্ৰেক্ট কৰিছিলে দত্ত আপোনাৰ গানৰ এই সুৰটোৰেই মোৰ সংগঠনটোৰ নাম দিলোঁ সুৰ বাহিনী ৰাতি ৰাতি আহিছিলে গোলাঘাটত মুনীন বৰুৱা এতিয়া ভাইমন্দা যে কৰি আছে তাতে জয়ন্ত হাজৰিকাৰ সৰুকে পাৰ্টটো দেখাইছে কিন্তু একচুৱেলি আমি মাঝ ৰাতি আহিছিলোঁ আজিকালি বাইদেউ হুহুৰিবিলাক নাই গানবিলাকত যে যিটো ধৈৰ্য্যতাই দিছিলে হুহুৰি যে আমাৰ জেপিদাই সুৰ কৰি দিছিলে তাৰপিছতে তোমাৰ ৱাইচ মুলকি এওঁৰ লগত পুৰাত্মকনৰ যিটো হেৰি দিছিলে সেইটো ৱাইচ মুলকিয়ে দিছিলে এই চব কলকাতাতে হৈছিলে নে বাইদেউ এইবিলাক তেতিয়াতো এতিয়া নিচিনা ইমান ইজি নাছিলে ন বাইদেউ নাছিলে এবাৰে ওৱান টাইম মানে এতিয়াতো ইয়াতে ৰেকৰ্ডিং কৰিব লাগিব ষ্টুডিঅ'ই নাই ষ্টুডিঅ'ই নাছিলে তেতিয়া অসমত জ্যোতিচিত্ৰ বন আৰম্ভ হওঁতে জয়ন্ত হাজৰিকা প্ৰথম গান গাইছে তাতে গান গাইছে মানে জ্যোতিচিত্ৰ বনৰ কাৰণে কৰিছিলে প্ৰথম গানটো কি আছিলে বাইদেউ জীৱনৰ প্ৰথম গান তুমি যদি ৰেকৰ্ডেড চং পোৱা তেতিয়াহ'লে আগলি বতাহে কপালে কলৰে কৃষ্ণচূড়া আৰু তাৰ আগতে ডুৱেট আপুনি গাইছিল নেকি ডুৱেট মই এটাই গাইছোঁ ৭৭ চনতে গাইছোঁ যি বছৰ মকেৰি গুচি গ'ল আৰু মানুহটো বহাগ হয় যদি ফুলৰে হাঁহি মন কিয় ভৰা নাই তুমি ইউটিউবত পাবা বহাগ হয় যদি ফুলৰে হাঁহি দিয়া না তুমি ইউটিউবত যোৱা পাই যাবা তুমি এনেকুৱা আৰু কথা আৰু তেওঁ যিখিনি গান কৰিলে গাই গ'ল বেছিভাগ মেক্সিমাম আৰু দুটামান গান সুৰ কৰিছিলে হিৰুদাৰ গান হীৰেন ভট্টাচাৰ্যী হিৰুদাৰ গান সুৰ কৰিলে কিন্তু নিজে নাগালে সেইকাৰণে হিৰুদাৰ গানকেইটা মই গালোঁ এটা আছিলে তোমাৰ সেনেকুৱা ধুমুহা পক্ষী যি কথা সব পাবা ইউটিউবে কোলে কি কথা সিদিনা মেঘে হাসি থলে এনেকুৱা আছিলে আৰু এটা গান কৰিছিলে ফুলৰে চাকি উৰণীয়া মনৰে পক্ষী জোৰণীয়া এই ৰাতি মোহনীয়া এনেকুৱা আছিলে ডুৱেট গান ভূপেন দাৰ লগত বহুত আছে শ্বিলঙৰে মনালিছা লিণ্ডু সেইটো কিন্তু জয়ন্ত হাজৰিকাৰ সুৰ তাৰপিছত এইটো গান তোমাৰ নতুন পুৰুষ তুমিতো নোহোৱা আৰু ভিৰুকা পুৰুষ হাতে কামে আজি যদি নোহোৱা পুৰুষ কাইলৈ হ'বা তুমি পুৰণি পুৰুষ অগণন উজ্জ্বল ডেকা পুৰুষ আৰু আশা ভৰা দৃষ্টিৰ গাভৰুৰ আমি দুয়ো ভাই অটো ৰিক্সা চলাওঁ তাৰপিছতে চিত্ৰলেখা তাৰপিছত তোমাৰ এইটো গান চিনেমা গান নাই নাই এইবিলাক চব কমাৰ্চিয়েল দিছে অটো ৰিক্সাত যেতিয়া নিবনুৱা হেৰি সমস্যা হৈছিলে অটো ৰিক্সা নাই নাই অটো ৰিক্সা যেতিয়া আহিলে আমাৰ অসমত তেতিয়া কৰা গান এইটো আমাৰ নিবনুৱা সমস্যাৰ সমাধান কৰিবলৈ চৰকাৰে অটো দিয়া নাছিল দুই ভাই ককাই বিয়া হৈছিলে 69 এই 8 বছৰ খুব সংসাৰ কৰিছোঁ আৰু 77ত তেওঁ গ'লগৈ আৰু আমিতো বাইদেউ হেৰি দৈত্যতাৰ প্ৰায়বিলাক গীতেই আমি ভাল পাওঁ অসমৰ ৰাইজে ভাল পায় কিন্তু আপুনি এটা নিৰ্দিষ্ট গীত ভাল পোৱা গীত এটা নিৰ্দিষ্ট গান ভাল পাওঁ ৰে কিন্তু এটা গান আছে যিটো গান ধৰা মই তাৰ ওপৰত আৰ্টিকেল লিখিছোঁ সেইদিনাখন জয়ন্ত হাজৰিকা নিজেও ভাল পাইছিলে ভূপেন দাই লিখা চিকমিক বিজুলী চিনেমাৰ গান যিটো তোমাৰ মৃত্যু সাৱটি সমাধি তলিত অকলে আচহি হৈ
ভূপেনদাৰ পিছত কৈছিলে আৰু যে মই কিয় তাৰ কাৰণে এই গানটো লিখিলোঁ। এইটো কেনেকুৱা এটা পৰিৱেশত গাইছিলে? এইটো চিনেমাৰ গান, চিনেমাৰ ছিকুৱেঞ্চটোৰ গান আৰু এটা। আচ্ছা, এইটো অকণমান এবষ্ট্ৰেক্ট গান আছিলে, বাপৰে বাপ। একদম এবষ্ট্ৰেক্ট আছিলে। কিন্তু কিয় বা ভূপেন দাই ক'লে সুৰ কৰিবলৈ, য'ত চিনেমাখনৰ সংগীত পৰিচালনা ভূপেন দা, জয়ন্ত সুৰ আৰু কথাখিনি ভূপেন দাৰ খালি ক'লে যে তই গাবি এইটো। বম্বেত ৰেকৰ্ডিং হৈছিলে, চেক্সোফোন যে বজাইছিলে দক্ষিণামূল ঠাকুৰ, নাম কৰা মৃত, বাঁহী বজাইছিলে মনোহাৰী। চিনেমাৰ গান নেকি বাইদেউ? এইখন চিনেমাৰ গান, চিকমিক বিজুলী, ভূপেন দাৰ চিনেমাৰ তাৰ গান। আৰু এইখন মানে ধৰা ভূপেন দাৰ চিনেমাৰ লাষ্ট গান আৰু এওঁ কৰা সেইটো গান, বিখ্যাত গান এইটো। বিখ্যাত গান এইটো। সেইটো খুব প্ৰিয় গান আছিলে এওঁ, মোৰো খুব প্ৰিয় গান সেইটো। সেইটো এটা মাষ্টাৰ পিচ, সেইটো নহ'ব আৰু মই কোনোবা গালেও সেইটো নহ'ব। কিছুমান গান আৰু নহয় কাৰো মুখত। তেনেকৈ ভূপেন দাৰ এটা যিটো মানে তেখেত ঢুকোৱাৰ পাছত খুব চলিছিলে যে মই যেতিয়া এই জীৱনত মায়া এৰি গুচি যাম, এইটোতো সাংঘাতিক গান আৰু। আৰু এটা এওঁ ঢুকোৱাৰ পৰা লিখিছিলে, পিছত নিজেই গাইছে, কিন্তু পিছত গানটো বনশংখ বুলি চিনেমাখনত দিছিলে। ভাবিছিলা এই বুকু ভৰাই ঘৰৰ মায়া পাবা, সেই মায়াতে কোমল কোলা ক্ষণিক জিৰাবা, সঁহাৰি নেপাবা। এইটো এওঁক লৈ লিখিছিলে। ঘৰ আছে কি নাই, মায়া নাই। বৰ সুন্দৰ লিখিছিলে গানটো। সৃষ্টিৰ সংখ্যাটো কিমান, সেইটো ডাঙৰ কথা নহয়, ডাঙৰ কথা নহয়। ময়ো ভাবোঁ এইটো কথা। জয়ন্ত হাজৰিকাৰ ইমান কম গানত মানুহৰ ইমান পপুলাৰ, মানুহৰ প্ৰজন্মৰ পিছত প্ৰজন্মই তেওঁক মনত ৰাখিছে। আজি ভাবচোন 47 years তেওঁ নাই, কিন্তু তেওঁৰ গান বাজনা আৰম্ভ হৈছে 60s পৰা, সৰুৰে পৰা হৈছে। এইটো মই নকওঁ, কাৰণ ৰেডিঅ'ত তোমাৰ সেই অকণি মানে তেতিয়া কৈছিলে হেৰি এটা অনুষ্ঠানৰ নাম আছিলে, অকণিৰ মেন নহয়, আৰু এটা নাম আছিলে ৰেডিঅ'ৰ দেই, মনত পৰা নাই এতিয়া নামটো, চেমনীয়া চৰাৰ পৰা গান গাই তেতিয়া ভূপেন দাৰ এইবিলাক গাইছিলে, নামি আহা সুন্দৰী, আমি শিকাইছোঁ কিন্তু এতিয়া, এনা শিল্পী দল এৰা কপোন ধেমালি, বাধা যদি নিদিয়া পিখাচি এন্ধাৰক ধৰা পুৰণিৰে নাঙলী। এইবোৰ গান তেতিয়া সেইবোৰ গান গাইছিলে জয়ন্ত হাজৰিকা। তাৰপিছত তোমাৰ এই নিজৰ আৰু ককাই নিপেন হাজৰিকাৰ কেইটামান গান আছিলে, সেইবিলাক গাইছিলে। তাৰপিছত লাহে লাহে এই দুটা প্ৰথম কমাৰ্চিয়েল ডিস্ক হ'ল, আগুলি বতাহে কপালে কলৰে পাত আৰু কৃষ্ণচূড়া। প্ৰায় মেক্সিমাম বাইদেউ জয়ন্ত দাই মনন্তক গানবিলাক বেছিকৈ কেলে ইমান আগুৱাই দিব? এইটো কথা সোধে যে তেখেতে বাৰু ভূপেন দাই জীৱন্তক গান বহুত গালে, জানিছিলে মনন্তক গানতকৈ বেছি জীৱন্তক গান গাই উৰি গ'লগৈ। অদ্ভুত কথা বোলে, যি বাটেৰে ওলালো যে নাহো উলটি, এই গানটো নাই চবেই মোক সোধে, এইটো তুমি বুলি নহয়, চবেই সোধে বোলে এইটো গান কিয় কৰিলে, লাষ্টত গম পাইছিলে নেকি মানুহজনে কিবা? নাই, তো অৰ্থই বেলেগ। তেওঁ ক'লে যে যি বাটেৰে ওলালো আজি নাহো উলটি, মই ন পথেৰে জ্যোতিৰে পক্ষী ফুৰো বিচাৰি। নতুনৰ কাৰণেই লিখিছে, আশাবাদী গান এইটো। ৰেডিঅ'ত প্ৰগ্ৰাম আছিলে, দত্তক মাতি আনিছে, তাকে সেইটো প্ৰেছাৰ সিংহত এইটোতো আছে। আৰু তোমাৰ আৰু এটা গান যে চবেই কয়, ৰত্নদাই লিখা যে এইটো, এই ঘৰ এৰি এই ধৰা এৰি পুৰণি ঘৰলৈ যাম ঘূৰি, এইটোতো তেনেকুৱা গান। বোলে কিয় এনেকুৱা গান আছে? এই গানটো তোমাক মই কিতাপ দি দিম, হ'ব? মই আহিলেতো খুবেই ভাল,
তুমি যে কিতাপ চাই চাই পেলাই ওলোবা তাৰে তুমি 10-12টা গান নাপাবা। এইকেইটা মই ভাবি থৈছোঁ আৰু যে বেংগলী ভাৰ্চনত আগতে আছিল তাত অসমীয়া নে অনুবাদ এনেকৈ হৈছে নাই এই চবখন এওঁ অসমীয়া গানেই গাইছে বাবা। মেক্সিমামটো ভূপেন দাটো বেংগলী ভূপেনদাৰ বেলেগ, আহিছে। ভূপেনদাৰ কথাটোৱে আচৰিত বেলেগ। কথা। ভূপেনদাৰ কথাটো হৈছে যে ভূপেনদা নিজৰ অসমখনক বিশ্বৰ দৰবাৰত লৈ যাব খুজিছিলে। এইকাৰণে ভূপেনদা কি কৰে নিজৰ যিটো গান লিখে সেইটো হুবহু অনুবাদ কৰায় বেংগলত গৈ। গৌৰীপ্ৰসন্ন মজুমদাৰে কৰে, পুলক বেনাৰ্জীয়ে কৰে, সব গান তুমি শোনা। মানুষ মানুষের জন্যে, জীবন জীবনের জন্যে একটু সহানুভূতি কি মানুষ পেতে পারে না ও বন্ধু, মানে বম্বে গোল্ড আচ্ছা, ইনসা ইনসা কে লিয়ে করে। কিছুমান গান বোলে না বাইদেউ তাতে বেংগলী গান ভাৰ্চনতে আছে, অসমীয়াত অনুবাদ হোৱা নাই বহুত। নহয় নহয় কেইটামান আছে, এইটো সেইকেইটা হয়। হৈ গৈছে। যেনেকৈ গংগা আমাৰ মা পদ্মা আমাৰ মা কিন্তু শিৱদাস বন্দ্যোপাধ্যায় লিখা গান প্ৰথমতে দেই, কিবা বাবু মচাই। মানে সুৰ কৰিলে ভূপেনদাই, ভূপেনদা পিছত হৈছে কিন্তু অসমীয়াটো গংগা মোৰ মা পদ্মা মোৰ মা। আচ্ছা, তাৰপিছতে তোমাৰ আৰু আছে গান তেনেকুৱা, কিন্তু ভূপেনদাৰ মেক্সিমাম গান কিন্তু হুবহু অনুবাদ। তেনেকুৱা আমি এক যাযাবৰ, এইটো মই এটি যাযাবৰ নহয়। তাৰপিছত তোমাৰ এইটো গান দোলা। দৌলা দৌলা গানবিলাক আপোনালোকে একদম পৰিয়ালৰ মাজতেই লিখেনে না ক'ৰবাত লিখে? পৰিৱেশবিলাক নাই পৰিস্থিতি সাপেক্ষে তোমাৰ এই ভূপেনদাৰ গানটো বিয়পি গৈছে একদম। আমি ৱৰ্কশ্বপত যিকেইটা গান শিকাওঁ সেইটো না 400মান গান আছে ভূপেনদাৰ, গতিকে সেইবোৰতো চব HMVততো। তুমি HMVৰ পেজত গ'লে তুমি চব পাই যাবা। HMVৰ পেজটোত যদি তুমি যোৱা HMV লৈ পেলাই, তেতিয়া তুমি চব জয়ন্ত হাজৰিকা পাবা, ভূপেন হাজৰিকা পাবা, ফটো সেশন চলি আছে, ইণ্টাৰভিউ চলি আছে, গল্প কথা চলি ক'ত আছে। পাম আৰু বাইদেউ আমাৰ ফটো এই খোৱা চাহ খোৱা একো না যি আছে ঘৰত। আজি গল্প এইখিনিতে নে কিশোৰেণৰ আৰু প্ৰশ্ন আছে কোৱা? নাই গল্প হৈ গ'ল বাইদেউ। নমস্কাৰ বন্ধুসকল, মই বাইদেউৰ গোটেই কথাবিলাক আপোনালোকে শুনিলে। বাইদেউ আহিছে, গোটেই অসম ঘূৰি আছে এইকেইদিন। লখিমপুৰ গ'ল বাইদেউ, ধেমাজি গ'ল, ধেমাজি গ'লোঁ, ডিব্ৰুগড় গ'ল, এতিয়া তিনিচুকীয়া আহিছোঁ, এতিয়া শদিয়া যাম, শিৱসাগৰ, মৰাণহাট, যোৰহাট, দেৰগাঁও, এনেকৈ কৰি আমি আপাৰ উজনি অসম শেষ কৰিম। উজনি অসম নগাঁৱতো এবাৰ খেলি হ'ল, আকৌ আমি ঠাণ্ডা শীতকালীন যিটো হেৰি অধিৱেশন সেইটো সময়তে আমি চব আৰু নামনিত যাম। আচলতে বন্ধুসকল মই এইটো কওঁ এইখিনিতে যে বৰ্তমান অসমত ভূপেন হাজৰিকা কালচাৰেল ন্যাসৰ উদ্যোগত সমগ্ৰ অসমতে ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালা চলি আছে। আৰু সেই কৰ্মশালাৰ কাৰণেই বাইদেউহঁতে মাহজুৰি তেওঁলোকে অসমৰ বিভিন্ন প্ৰান্তত, বিশেষকৈ আমি ছিনিয়ৰ জুনিয়ৰ চব মিলাই আমাৰ ট্ৰাষ্টৰ হেৰি সদস্য হিচাপত নমিতা ভট্টাচাৰ্য আছে, ছিনিয়ৰ আৰ্টিষ্ট, ৰূপম ভূঞা আছে জুনিয়ৰ, তেওঁ যি নহওক নেক্সট প্ৰজন্ম, আৰু সৌৰভ মহন্ত আছে, সৌৰভ মহন্ত আহিছে। এইকাৰণে আমি গোটেইকেইটা মিলিয়ে শিকাই আছোঁ। বহুত দিনৰ পাছত বাইদেউক লগ পাইছোঁ। আচলতে বাইদেৱে যে আমাক মনত ৰাখিছে সেইটো কাৰণে খুব ভাল লাগে। আমি ভূপেন হাজৰিকাৰ মৃত্যুৰ পাছত এতিয়া ভূপেনদাৰ নিচিনা ক'ব লাগিব চুৰেণ, তোমাৰ গোটেই অসমখনেই মোৰ ঘৰ। হয় হয়, অসম যদি এইকাৰণে ঘূৰি ফুৰিলে মই ঘৰত থকা যেনেই লাগে লগতে। যি কি নহওক বন্ধুসকল, ইতিমধ্যে কৈছোঁৱেই যে বাইদেউ লগতে মঞ্জুলা হাজৰিকা বাইদেউ কালচাৰ ন্যাসৰ সম্পাদিকা আছে। সকলোৱে তেখেতেই কিন্তু এই গোটেই এই এলানি হেৰিটো পৰিচালনা কৰিছে তেখেতে, আৰু অৰ্গেনাইজ কৰিছেও মঞ্জুলা হাজৰিকাই। আমি লগ পাই থাকিম। আজি ইয়াতে আমি বাইদেউৰ সৈতে কথা পাতিলোঁ, কিছু বহুত গুৰুত্বপূৰ্ণ কিছুমান কথা ক'লে। আমি জয়ন্ত হাজৰিকা তেখেতৰ কথা পাতিলোঁ, আৰু তেওঁ আমাৰ সকলোৱে প্ৰাণৰ শিল্পী। সকলোৱে প্ৰজন্মৰ পাছত প্ৰজন্মই তেখেতক মনত ৰাখিছে। আমি কৈছোঁৱেই যে মানুহৰ ভালপোৱা পাবৰ কাৰণে সৃষ্টিৰ সংখ্যাটো নালাগে। মই জয়ন্ত হাজৰিকাৰ ৱৰ্কশ্বপ
প্ৰায় 2000 চনৰ পৰা মই আৰম্ভ কৰিছোঁ হয়। আৰু মোৰ শিকোৱাৰ যিটো প্ৰশিক্ষণ দিয়াৰ যিটো নিয়ম সেইটো হ'ল মই স্বৰলিপিৰে সৈতে জয়ন্ত হাজৰিকাৰ গান শিকাওঁ যাতে জয়ন্ত হাজৰিকাৰ সুৰখিনি শুদ্ধভাৱে মই শিকাব পাৰোঁ আমি আৰু ভৱিষ্যতে তোমালোকৰ লগত কৰিম নিশ্চয় মই আহি নিশ্চয় যাম। নিশ্চয় আমি আশা কৰিছোঁ ভৱিষ্যত দিনত আমি এতিয়া ভূপেন্দ্ৰ সংগীত হৈছে ইয়াৰ পিছত আমাৰ জয়ন্ত হাজৰিকাৰ গীতৰ কৰ্মশালা নিশ্চয় হ'ব ঠিক আছে ধন্যবাদ থেংক ইউ ধন্যবাদ